নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত অসম চৰকাৰৰ যিকোনো নিযুক্তি পৰীক্ষাত আহিব পৰা অতি সম্ভাৱ্য জিকে 10টা প্ৰশ্নৰ উত্তৰ আপোনালোকলৈ লৈ আনিছোঁ। আশা কৰোঁ এই 10টা প্ৰশ্নৰ উত্তৰ আপোনালোকৰ বাবে উপকৃত হ'ব। তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজিৰ ভিডিঅ'ৰ 1 নং প্ৰশ্নটো হ'ল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত আছে? অপশ্যন এ বাণীপুৰ, অপশ্যন বি লামডিং, অপশ্যন চি মালিগাঁও, অপশ্যন ডি ৰঙিয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি মালিগাঁও। 2 নং প্ৰশ্নটো হ'ল অসমৰ পৰা 2022 বৰ্ষত কোনে অৰ্জুন বঁটা লাভ কৰিছিল? অপশ্যন এ ৰিয়ান পৰাগ, অপশ্যন বি নয়নমণি শইকীয়া, অপশ্যন চি লাভলীনা বৰগোহাঁই, অপশ্যন ডি হিমা দাস। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি নয়নমণি শইকীয়া। 3 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ কোনখন ৰাজ্যক শান্তি উদ্যান বুলি জনা যায়? অপশ্যন এ মেঘালয়, অপশ্যন বি মিজোৰাম, অপশ্যন চি নাগালেণ্ড, অপশ্যন ডি অৰুণাচল প্ৰদেশ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মিজোৰাম। পৰৱৰ্তী প্ৰশ্নটো হ'ল বৰ্তমান অসমৰ ৰাজ্যপাল কোন? অপশ্যন এ গোলাব চান্দ খাটৰীয়া, অপশ্যন বি জগদীশ মুখী, অপশ্যন চি বি.ডি. মিশ্ৰ, অপশ্যন ডি লা গণেশন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গোলাব চান্দ খাটৰীয়া। 5 নম্বৰ প্ৰশ্নটো হ'ল জীৱন বাটত নামৰ উপন্যাসখনৰ লেখক কোন? অপশ্যন এ ৰজনীকান্ত বৰদলৈ, অপশ্যন বি বীণা বৰুৱা, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি বীণা বৰুৱা। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'ৰ 6 নং প্ৰশ্নটো হ'ল IPL 2023ৰ উপবিজেতা দলটো কোন? অপশ্যন এ চেন্নাই ছুপাৰ কিংছ, অপশ্যন বি মুম্বাই ইণ্ডিয়া, অপশ্যন চি গুজৰাট টাইটান, অপশ্যন ডি ৰয়েল চেলেঞ্জাৰ বেংগালুৰু। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি গুজৰাট টাইটান। 7 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ আটাইতকৈ অধিক দূৰত্ব অতিক্ৰম কৰা ৰেলখনৰ নাম কি? অপশ্যন এ শতাব্দী এক্সপ্ৰেছ, অপশ্যন বি ৰাজধানী এক্সপ্ৰেছ, অপশ্যন চি তেজাছ এক্সপ্ৰেছ, অপশ্যন ডি বিবেক এক্সপ্ৰেছ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বিবেক এক্সপ্ৰেছ। 8 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ একমাত্ৰ সিংহ পোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যন এ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন বি গিৰ ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন চি মধুমলাই ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন ডি পান্না ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি গিৰ ৰাষ্ট্ৰীয় উদ্যান। 9 নম্বৰ প্ৰশ্নটো হ'ল 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যন এ কনকলতা বৰুৱা, অপশ্যন বি কমলা মিৰি, অপশ্যন চি কুশল কোঁৱৰ, অপশ্যন ডি মণিৰাম দেৱান। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কনকলতা বৰুৱা। 10 নম্বৰ প্ৰশ্নটো হ'ল সূৰ্যৰ নিচেই ওচৰত থকা গ্ৰহটোৰ নাম কি? অপশ্যন এ বুধ গ্ৰহ, অপশ্যন বি শনি, অপশ্যন চি মংগল গ্ৰহ, অপশ্যন ডি বৃহস্পতি। উত্তৰটো হ'ল অপশ্যন এ বুধ গ্ৰহ। আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্নটো হৈছে IPL 2023ৰ ফাইনেল খেলখন ক'ত খেলোৱা হৈছিল? অপশ্যন এ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, অপশ্যন বি ইডেন গাৰ্ডেন ষ্টেডিয়াম, অপশ্যন চি ৰাজীৱ গান্ধী ষ্টেডিয়াম, অপশ্যন ডি বাৰাৱতী ষ্টেডিয়াম। ইয়াৰ উত্তৰ কি হয় আপোনালোকে কমেণ্ট বক্সত জনাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল।